হেল্ল' এভৰিৱান, আমাৰ এইফালে পানী দেখিছেনে? আমাৰ ঘৰতে পানী আহি সোমাই যাব খুজিছে। মানে ইমানেই পানী হৈছে। 4-5 দিন বৰষুণ দিয়াৰ ফলত মানে পানী হৈ গৈছে আমাৰ ইয়াত। আমাৰ ঘৰৰ মানে চোতালত আহি পাইছে পানী। এয়া আৰু পাপাই পানী চাবলৈ গৈছে। কিমানেই পানী হৈ গ'ল, পানী খাই উশাহ খাই মৰি যাব সেনেকুৱা লাগিছে। পানী হৈ গৈছে, পুৰা পানী। মানে 5 মিনিটৰ মতে মানে তলাহি পালেহি পানী দেখিলেও অকণমান হৈছে আমাৰ পাছফালে পানী। তাৰ পাছত হৰাহত পানীখিনি আহি গ'ল আমাৰ ইয়াত। এয়া আৰু বহুতো জোক ওলাইছে ইয়াৰ পানীত। আৰু এয়া আমাৰ পাছফালে, আমাৰ মানে ৰুমৰ পাছফালে বহুতেই পানী হৈছে। এয়া আৰু তামোলৰ পুলি আৰু তামোলৰ গছ মানে বুঢ়াইছে। তামোলৰ পুলিখিনি অকণমান ওলাই আছে আৰু তামোলৰ গছত আধা, আৰু আমৰ গছ, যেনে কলৰ গছ, মানে সকলো গছতে মানে আধা পানী হৈছে। আৰু যদি দুদিনমান নহয় মানে আজিৰ দিনটো বৰষুণ দিলেই মানে আমাৰ ঘৰত পানী আহি যাব। ইমানেই পানী হৈছে আমাৰ এইফালে। আপোনালোকৰ ফালে বৰষুণ দিছেনে? পানী কিমান হৈছে জনাবচোন দেই। আমাৰ এইফালেতো বহুতেই পানী হৈছে। আৰু ইয়াত পানী কিমান হৈছে মানে চাৰিওফালে মানে দেখিবলৈ মানে পানীয়ে পানী পোৱা যায় মানে। আৰু বহুতো মানে মাছ হৈছে পুখুৰীৰ পৰা। এতিয়া দেখুৱাম আমাৰ এয়া পুখুৰী দেখিছেনে? পুখুৰীৰ মানে মুখে পানী পুৰা। এয়া নাও চলাই পেলাই যাব লাগিব। কেনেকুৱা লাগিছে, ইমানেই পানী হৈছে মানে। এয়া চাওক আমাৰ ইয়াৰ দৃশ্য, কিমান পানী হৈছে। এয়া আমাৰ চুইচ গেট বন্ধ কৰি থোৱাৰ কাৰণে পানী যাব পৰা নাই। পানীখিনি দম খাই আছে আৰু মানে পুৰা পানী হৈ আছে। চুইচ গেট ফুল হোৱা নাই, আধা হৈছে। এয়া চাৰিওফালে পানী, পথাৰবোৰ বিলৰ দৰে হৈ গৈছে। মানে পানীয়ে ভৰি আছে পথাৰবোৰত। পথাৰ বুলি ধৰিবই পৰা নাই। পাহাৰবোৰ ডাৱৰে ঢাকি থৈছে। এয়া পাহাৰ ভাঙি ৰাস্তাতে পৰিলে আৰু ৰাস্তাটো ব্লক হৈ আছে, গাড়ী যাব পৰা নাই। যোনবোৰৰ ঘৰ আছে মানে বহুত মানে মানুহৰ ঘৰৰ ওপৰতো পৰিছে আৰু বহুতো ক্ষতি হৈছে মানুহবোৰৰ। আৰু মানে পাহাৰবোৰ পৰি পেলাই মানে পকা ৰাস্তাটো মানে মাটি ৰাস্তা হৈ গৈছে, মানে বোকা হৈছে কাৰণে মানে গাড়ী যাব পৰা নাই। এয়া আবেলি সময়খিনিত মানে অকণমান পানী কমিছে। ৰাতিপুৱা বৰষুণ দিছিল যদিও আবেলি সময়ত বৰষুণ দিয়া নাই, পানী কমিছে। আৰু আজি মোৰ ভিডিঅ'টো এইখিনিকে আছিলে। আপোনালোকক দেখুৱালোঁ আমাৰ ইয়াৰ পানী মানে ফ্লাড মানে কিমান হৈছে পানী দেখুৱালোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। আজিলৈ টাটা, বাই বাই।